হেল্ল' এভৰিৱান স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভ্লগলৈ। আৰু আজি আমি আহি আছোঁ খনিকৰপুথি নামঘৰ, যিভাগ অৱস্থিত গোলাঘাট জিলা। সবিশেষ কৈ আছোঁ, ভিতৰলৈ গৈ আছোঁ, চাই যাওক ভিডিঅ'টো শেষলৈকে। অৱশেষত আমি আহি পালোহি পুথি নামঘৰ বলকুটনি। আৰু এইজনেই হৈছে খনিকৰ পুথি নামঘৰৰ বৰ্তমানৰ গুৰি ধৰোঁতা। এখেতৰ আশীৰ্বাদ শুনিবলৈ বহু দূৰ দূৰণিৰ পৰা মানুহ আহে। ইয়াৰ ৰহস্যনো কি হয়তো আপুনি নাজানিব। মই আপোনালোকক এই ভিডিঅ'ৰ শেষত নতুবা অন্য এটা ভিডিঅ'ৰ সহায়ত দেখাম। আমি তেওঁৰ ওচৰতে শৰাই বস্তুখিনি দিলোঁ আৰু ব'লক চাকি জ্বলাবলৈ যাওঁ। এই পুথিভাগৰ মাহাত্ম্য বহুতে জানে, হয়তো বহুতে নাজানে। এই ভিডিঅ'ৰ সহায়ত আপোনালোকে জানিব পাৰিব। ব'লক এইখিনি অলপমান চাফা কৰি লওঁ ন। ডাষ্টবিন, ইয়াত অতিথি বৰ সুন্দৰভাৱে আপ্যায়ন কৰে, কিয়নো আমি আহি বহিবলৈকে নাপালোঁ। ধূপ জ্বলোৱাৰ পাছত চাহ খাবলৈ লৈ গ'ল। এতিয়া হ'ব নাম প্ৰসংগ। সকলো শুনিবৰ বাবে এয়া বহি আছে আৰু বহু মানুহ আছে। এতিয়া হ'ব প্ৰসাদ গ্ৰহণ। মই প্ৰসংগৰ সম্পূৰ্ণ ভিডিঅ'টো দিব নোৱাৰিলোঁ, কিয়নো ভিডিঅ'টো বহুত দীঘল হৈ যাব। মই আপোনালোকক জনাই লওঁ যে এইজনৰ সম্পূৰ্ণ আশীৰ্বাদ মই আপোনালোকক শুনাব নোৱাৰিম। যদিহে বিচাৰে শুনিব তেন্তে মোক কমেণ্ট কৰিব, মই অন্য এটা ভিডিঅ'ত আপোনালোকৰ বাবে লৈ আহিম। তেন্তে অলপমান শুনি লওক। राम হয় বোলে মাধৱ নাম বচনত কুমৰয় মাধৱ নাম হৃদয়
নিৰন্তৰ সাধুকবে মাধৱ মাধৱ নাম উচ্চাৰ সমস্ত কাৰ্য উচ্চাৰ সমস্ত কাৰ্য এতেকতে সেই গুৰু সমস্ত শাস্ত্ৰৰে মহান বাণী সাৰোগত কৰি আজি সেৱকীসকল বিভিন্ন স্থানৰ পৰা আহি খনিকৰৰ মহিমামণ্ডিত প্ৰতিষ্ঠান এয়া বৈকুণ্ঠ ইয়াতে উদ্দেশ্যলৈ সেৱকীসকল আহিছে আৰু তেখেতসকলে আজি বহু দিনৰ পৰা মনতে এটি কল্পনা কৰি থৈছিল যে খনিকৰ প্ৰতিষ্ঠানত এভাগী নৈবেদ্য সহকাৰে ভগৱন্তৰ চৰণলৈ ফেৰি সেৱা আগবঢ়োৱাৰ সেয়েহে আজি পবিত্ৰ দিৱসত পবিত্ৰ ক্ষণত সেৱকীসকলে গুৰু ভঁৰালৰে মুঠি দ্ৰব্য ভক্তিভাৱেৰে আহৰণ কৰি আনি দ্ৰব্যভাগী আপোনাসৱৰ দ্বাৰাই ভগৱন্তৰ চৰণত অৰ্চনা অৰ্পণা কৰাই আপোনাসৱৰে হৃদয় কমলৰ পৰা বেকত হোৱা নিৰ্গুণ কৃষ্ণৰ গুণনাম ভাগি কীৰ্তন কৰাই শ্ৰৱণৰ আশাৰে জয় জয়তে এভাগী শৰণীয়া প্ৰাৰ্থনাৰে সেৱা ভাগি আগবঢ়াইছে। এই সেৱা আগবঢ়াবলৈ যাওঁতে যদি অজান্তে সেৱকীৰ কায় বাক্য মনৰ স্থিৰতা দম্ভ দৃশ্য অহংকাৰ অপৰাধ লৈ গৈছে সৰ্ব অপৰাধ মৰিখন কৰি ভগৱন্ত বস্তু প্ৰসন্ন হৈ প্ৰত্যেকজন সেৱকী আৰু প্ৰত্যেকগৰাকী সেৱকীয়ে মনৰ সৎবাঞ্ছাখিনি পৰিপূৰক কৰি গুৰু দেও নাম ভকত এই চাৰি বস্তুৰ চৰণ সেৱা কৰিবলৈ যেন জন্ম জন্মান্তৰে ভগৱন্তই সেৱকীসকলক এক কণিকা কৃপা কৰে আমি সমূহ সেৱকীৰ হৈ সেৱা আগবঢ়োৱা হ'ল। আমি লগতে জনোৱা হৈছে যে আমাৰ মাজত আজি কণ কণ শিশুসকল আছে তেওঁলোকো পিতৃ মাতৃৰ লগতে ফেৰি সেৱা আগবঢ়াইছে আৰু তেওঁলোকৰ হৈও পিতৃ মাতৃয়ে ভগৱন্তৰ চৰণলৈ ফেৰি সেৱা আগবঢ়াইছে। গতিকে কণ কণ মইনামণিহঁতৰ যদি ভৱিষ্যতে ক'ৰবাত বাধা বিঘিনি আছে সেয়াও দূৰতে বিদূৰ কৰি সকলোকে সুস্বাস্থ্যৰ গৰাকী কৰি সৎবিদ্যাৰ পাত্ৰ কৰি ঘৰখনৰ মন জোৰাব পাৰে আমি সেৱা আগবঢ়োৱা হ'ল। আমি লগতে জনোৱা হৈছে যে আমাৰ মাজত আজি বিভিন্ন স্তৰত পঢ়া শুনা কৰি থকা ছাত্ৰ ছাত্ৰীসকল আছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে নিজৰ পঢ়াৰ দিশক লৈ ভগৱন্তৰ চৰণলৈ ফেৰি সেৱা আগবঢ়াইছে। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক জীৱনত যদি ক'ৰবাত বাধা আছে সেয়াও দূৰতে বিদূৰ কৰি সকলোকে সৎবিদ্যাৰ পাত্ৰ কৰি ঘৰখনৰ মন জোৰক আমি সেৱা আগবঢ়োৱা হ'ল। আমি লগতে জনোৱা হৈছে যে আগন্তুক মেট্ৰিক পৰীক্ষা তথা হাই ছেকেণ্ডাৰী ফাইনেল পৰীক্ষা তথা BA 5th চেমৰ ফাইনেল পৰীক্ষা উপনীত হ'বলগীয়া ছাত্ৰ ছাত্ৰীসকলো আমাৰ মাজত আছে। তেওঁলোকেও নিজৰ পৰীক্ষাৰ উপলক্ষ লৈ ভগৱন্তৰ চৰণলৈকে ফেৰি সেৱা আগবঢ়াইছে। গতিকে সেইসকল ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাৰ ক্ষেত্ৰত যদি ক'ৰবাত বাধা আছে সেয়াও দূৰতে বিদূৰ কৰি সকলোকে সম্পূৰ্ণ আশীৰ্বাদ শুনাব নোৱাৰিলোঁ তাৰ বাবে ক্ষমা আৰু আপোনালোকক যদিহে ভিডিঅ'টো লাগে তলত কমেণ্ট কৰক। এতিয়াই মই সেই ভিডিঅ'টি লৈ আহিম তেন্তে আহক আৰু অলপ আগবাঢ়োঁ। সেৱকীৰ ল'ৰাটি সমানকে আহি বিদায় মুহূৰ্তলৈকে সেৱা আগবঢ়াইছে। তেখেতৰ মনৰ সৎবাঞ্ছাখিনি পৰিপূৰক কৰি পৰিয়ালবৰ্গৰ আটাইতকৈ অতি সদস্যৰ প্ৰতি প্ৰসন্ন লোভী ভগৱন্তৰ চৰণ সেৱা কৰিবলৈ যেন কৃপা কৰক আমি সেৱা আগবঢ়াওঁ। কৃষ্ণ হৰি এই নামঘৰ ভাগৰ আপুনি কি দায়িত্বত আছে? মই পৰিচালনা কমিটিৰ সভাপতি হিচাপে আছোঁ। নামঘৰ পৰিচালনা কমিটি এয়া হ'ল খনিকৰ পুথি নামঘৰ। আমাৰ খনিকৰ গাঁৱত নামঘৰ ভাগি আছে আৰু ইয়াতে পুথিভাগ থকাৰ কাৰণে এই খনিকৰ পুথি বুলি জনা যায়। হয়, এই পুথিভাগৰ এই নামঘৰ ভাগ কেনেদৰে প্ৰতিষ্ঠা হৈছিল বা পুথিভাগ কেনেদৰে উদ্ধাৰ হৈছিল তাৰ বিষয়ে? হয়, এই পুথিভাগি উদ্ধাৰ হৈছিল মানুহৰ আক্ৰমণৰ সময়ত। মানে যেতিয়া আমাৰ এই অঞ্চলবিলাক মানুহৰ আক্ৰমণৰ সময়ত আক্ৰমণ কৰিছিল, লুটপাট কৰিছিল, তেতিয়াই পুথিভাগি ক'ৰবাৰ পৰা লৈ আহিছিল, আহি আমাৰ ওপৰপুৰুষৰ হাতত দিছিল। তেখেতসকলে লালন পালন কৰি ৰাখিছিল আৰু লাহে লাহে ৰাতি গোসাঁই ঘৰ সাজি তাতে পুথিভাগ থ'বলৈ ল'লে আৰু তেতিয়াই মানুহবিলাকে আহি তাত সেৱা সৎকাৰ কৰিবলৈ ল'লে। নিজৰ মনৰ কামনা পূৰণ হৈছে আৰু লাহে লাহে ৰাইজৰ সমাগম ভক্তসকলৰ সমাগম বেছি হোৱাৰ কাৰণে নামঘৰটি সজা হ'ল। বৰ্তমান এই নামঘৰটো সদায় শৰাই সঁফুৰা হয়
আৰু খনিকৰ প্ৰতিভাগী গৃহলৈ নি প্ৰতি গৃহস্থীয়ে মনতে ভাৱ কৰে যে তেওঁৰ মংগলৰ কাৰণে প্ৰতিভাগিনী গৃহত পাঠ কৰায় আৰু ইয়াক গুৱাহাটীৰ পৰা ধৰি আমাৰ ডিব্ৰুগড় তিনিচুকীয়ালৈকে ধৰি সকলো জেগালৈকে নি থাকে। এনে প্ৰতি দুভাগ ন? প্ৰতি দুভাগ কীৰ্তন আৰু ঘোষা। আৰু বিশেষকৈ আপোনাৰ আশীৰ্বাদ শুনিবৰ বাবে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে। তাৰ ৰহস্যটো ইমান দেৰি একো নহয়, ভগৱানৰ কৃপা। হয়, ৰাইজে যেতিয়া আহি কয় যে মই আমুকৰ পৰা আহিছোঁ, আমুক কাৰণে আহিছোঁ, সেয়া যেতিয়া আমি ইয়াত আশীৰ্বাদ দিবলৈ বহোঁ, তাকে ময়ো দেখি আচৰিত হৈ গ'ল। তাৰমানে যিমান জেগা কথাখিনি মনলৈ আহে। গোটেই যিমান জেগাই হওক ইমানগাল মানুহ থাকে, প্ৰতিজনৰ ঘৰ প্ৰতিজনৰ সেৱা সকলোখিনি আপোনাৰ মনত থাকে। সেয়া ভগৱানৰ কৃপা।